হেল্ল' এভৰিৱান, এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে 10টা শাৰী লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকাৰ 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত জন্ম হৈছিল। 2 নম্বৰ শাৰী, তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ শান্তিপ্ৰিয়া হাজৰিকা। 3 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকা দেৱে মাত্ৰ 11 বছৰ বয়সত প্ৰথমটো গীত ৰচনা কৰিছিল। 4 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকাই 1950 চনত প্ৰিয়ম্বদা পেটেলক বিয়া কৰাইছিল। 5 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকাৰ একমাত্ৰ সন্তান হ'ল তেজ হাজৰিকা। 6 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বোলা হয়। 7 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকা দেৱক 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। 8 নম্বৰ শাৰী, এই মহান ব্যক্তিগৰাকীৰ 2011 চনৰ 5 নৱেম্বৰ তাৰিখে মুম্বাইৰ ককিলাবেন হাস্পাতালত মৃত্যু হয়। 9 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ কাৰণে প্ৰতি বছৰে 5 নৱেম্বৰ তাৰিখে সুধাকণ্ঠ দিৱস উদযাপন কৰা হয়। 10 নম্বৰ শাৰী, ডক্টৰ ভূপেন হাজৰিকাৰ কেইটামান কালজয়ী গীত হ'ল মানুহে মানুহৰ বাবে, অসম আমাৰ ৰূপহী, জিলিকাব লুইতৰে পাৰ ইত্যাদি। আজিলৈ আহক ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।